back to my YouTube channel. আজি মই ক'ত আছো জানেনে? আজি মই আছো মৰিগাঁও মডেল B.Ed কলেজত আৰু মডেল B.Ed কলেজৰ পৰা আজি ডিস্ট্ৰিক্ট লেভেল Yuva Utsav সেলিব্ৰেট কৰিছে। তাতে মুঠ 5টা বিভাগত কম্পিটিশন আয়োজিত কৰিছে। তাৰে পয়েমত মই পাৰ্টিসিপেট কৰিছো। ফটোগ্ৰাফি আছে আৰু পেইন্টিং আছে। তাৰ পিছত বিভিন্ন ধৰণৰ এনেকুৱা প্ৰগ্ৰাম আছে। তাৰে মই পয়েমতে পাৰ্টিসিপেট কৰিছো কিয়নো যিকোনো এটাতে পাৰ্টিসিপেট কৰিব লাগিব এজন পাৰ্টিসিপেন্টে। সো বলক ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো। এতিয়া ভিতৰত যাওঁ। 10:30টাৰ পৰা পয়েমৰ কম্পিটিশন আৰম্ভ হ'ব আৰু মই 10টা বজাত আহি পাইছো। হিয়া মোৰ ফ্ৰেন্ড স্নেহা কি কৰি আছা? এনে আছো, তোমাকে লগ ধৰি আছো, বলা যাওঁ। তো বলক আজি ভিডিওটো বহুত ভাল লাগিব আৰু 1:30টাৰ পৰা আছে কালচাৰেল প্ৰগ্ৰাম। সো আহক আমি সকলোৱে এনজয় কৰিম, আহক। আৰু ইয়াতে কাক পালো ৰুমা অঞ্জু আমাৰ কলেজৰ, সিহঁতে পেইন্টিঙত পাৰ্টিসিপেট কৰিব। এতিয়া আমাৰ দাদা পাৰ্থদাৰ জৰিয়তে আমি ইয়াত কম্পিটিশন কৰিব পাৰিছো। তেওঁৱে ফৰ্ম দিছিলে আমাক। সো এতিয়া দেৰি নকৰো ন, কি আঁকিবা তোমালোকে? মহাত্মা গান্ধী, এয়া কিবা মহাত্মা গান্ধী মণিৰাম দেৱান। কিবা থিম দি দিছে নেকি? থিম স্বাধীনতাৰ মানে হেৰি শ্বহীদ হোৱা লোকসকল। তেনেকুৱা ভাল হ'ব। তো আমিও বেলেগত, সিহঁতো বেলেগত। বলক এতিয়া সোনকালে পয়েমৰ কম্পিটিশন শেষ কৰি গাইজ আমি 9 নম্বৰ ৰুমত কৰিছো পয়েমৰখিনি আৰু ইয়াতে এনেকৈ বেনাৰত দিয়া আছে। মই অলপ বেক কেমেৰা কৰি দেখুৱাই দিব বিচাৰোঁ আপোনালোকক। ডিস্ট্ৰিক্ট লেভেল Yuva Utsav য়াং ৰাইটাৰ্ছ কণ্টেষ্ট পয়েট্ৰি। ইয়াতে আমাক টপিকটো দি দিছে নেশ্যনেল ইউনিটি এণ্ড ছলিডাৰিটি। এইটো টপিকৰ ওপৰত বেছ কৰি হিন্দী অথবা ইংলিছ যিকোনো এটা লেংগুৱেজত আমি পয়েট্ৰিটো লিখিব লাগিব। মই হিন্দীত লিখিম। আৰু ইয়াতে এটা মানে ভাল লগা কথা এইটোৱে যে নেহেৰু যুৱা কেন্দ্ৰৰ পৰা পাতিছে, য'ৰ পৰা তাতে ইয়াত পাৰ্টিচিপেট কৰা সকলোকে জিকিলেও নিজিকিলেও চাৰ্টিফিকেট প্ৰদান কৰিব আৰু ইয়াৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত কম্পিটিশন কৰিবলৈ যাব পাৰিব। সেইকেইটা বিষয়তে परम ज्योति जगा देना, वतन के वस्त ही जीना, वतन के वस्त ही मरना, वतन पर जान फिदा करना प्रभु। গাইজ কবিতাৰ কম্পিটিশন শেষ হ'ল আৰু কবিতাটো লিখিলোঁ। কবিতাটোৰ টপিকৰ ওপৰতে লিখিছোঁ। আৰু স্নেহা কি লিখিলা কবিতাৰ নাম? জিন্দগী আৰু লক্ষ্য। তাইটো ধুনীয়া হৈছে, মই পঢ়ি চাইছিলোঁ। মোৰতো কি হয় বেছি ভাল হৈছে নাজানো, এনেই কৈছে। মোৰতো কি হয় নাজানো, বাৰু ৰিজাল্টে দেখিব। আৰু এয়া চবেই আমি খাই আছোঁ। ইয়াৰ আগতে দিছিলে পেকেট লাঞ্চ সৰুকৈ এটা আৰু ওপৰত কালচাৰেল প্ৰগ্ৰেম হৈ আছে, সেইখিনিও দেখুৱাম মই আপোনালোকক। তাৰ আগতে খাই লওঁ। এতিয়া যিটো তিৱা হয় ন, যিটো নৃত্য নচা হ'ল তাৰে এওঁলোক পৰিচালকত আছিলে। গতিকে মই তেওঁলোকৰ পৰাও সুধিব বিচাৰিম। ময়ো ভালকৈ নাজানো, মই তেওঁলোকক সুধি গম পাইছোঁ যে এইটো তিৱা নৃত্য। গতিকে তেওঁক সুধিম এইটো তিৱা জনজাতি কোনটো নৃত্যত পৰে? তিৱা জনজাতি আমাৰ টকৰাপালা মিছোৱা বুলি কওঁ। এই টকৰাপালা মিছোৱা আৰু আপোনালোকে এইটো শিকি থাকেনে আৰু বেলেগতো পাৰফৰ্মেঞ্চ কৰিব যায় ন? আমাৰ হ'লে শিকি থকা বুলি নকওঁ। আমাৰ তিৱাসকলৰ এটা উৎসৱ থাকে। তিৱাসকল প্ৰতি 5 বছৰ আয়োজন কৰা ওৱানচুৱা খাম বুলি কয়। ওৱানচুৱা খাম উৎসৱত আমি ডেকা চাওঁ। ওৱানচুৱা খাম উৎসৱত আমি সেইটো নৃত্য কৰোঁ ৰাতি বুধবাৰ দিনাখন বা মঙলবাৰ দিনাখন। আৰু তাৰ লগতে আমি বুধবাৰ দিনাখন কৰোঁ। তাৰপিছত আমি আগত তিৱাসকলৰ এটা প্ৰখণ্ড উৎসৱ চক্ৰা উৎসৱ। এই চক্ৰা উৎসৱ সামৰণি অনুসাৰে আমি এই টকৰাপালা নৃত্য কৰা হয়। আৰু ইমান ধুনীয়াকৈ নাচিছে, আপোনালোকে দেখিছে। মই গোটেইটো ভিডিঅ' কৰিছোঁ। তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছিলোঁ অলপমান কৈ দিবলৈ। ময়ো ভালদৰে জানিম আৰু আপোনালোকেও জনাব পাৰিম। গতিকে ধন্যবাদ থাকিলে।
গায়ত্ৰী এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে সিদ্ধাৰ্থ কংগ্ৰেচুলেশ্যন জনাইছো মঞ্চলৈ আহিব দ্বিতীয় স্থান পাইছে প্ৰেৰণা বৰা দ্বিতীয় স্থান গাইজ আমাৰ এতিয়া ৰিজাল্ট ঘোষণা কৰি দিলে আৰু মানে মই কবিতাত মই ছেকেণ্ড পজিশ্যন পাইছোঁ ইমান ডাঙৰ এটা অনুষ্ঠান তাত মই একো নহয় দিয়া ভাল হৈছিলে বাট একো নহয় আকৌ নেক্সট টাইম ট্ৰাই কৰিম থেংক ইউ মানে মই ভয় খাই আছিলোঁ ন ছাডেন দি দিছে টপিকটো তেনেকৈ কোনো প্লেনিং নাই বাট যি কি নহওক ইমান ডাঙৰ এটা অনুষ্ঠানত ছেকেণ্ড পজিশ্যন পাই মই বহুত বেছি হেপ্পী আৰু ছেকেণ্ড পজিশ্যনৰ লগতে নগদ 750 ৰুপিজ দিছে 750 টকা লগতে ফাৰ্ষ্ট পজিশ্যনক দিছে 1000 টকা থাৰ্ডক 500 টকা যি কি নহওক পইচাটো মেটাৰ নহয় এখন চাৰ্টিফিকেট এখন কেন্দ্ৰীয় চাৰ্টিফিকেট পাইছোঁ তাৰ কাৰণে মই বহুত বেছি হেপ্পী আৰু এতিয়া গৈ পেলাই ঘৰত গৈ চবকে ক'ব লাগিব ফোন কৰি লওঁ আৰু গাইজ ভ্লগটো মোৰ কালিৰ দৰে আকৌ ছাডেন ভ্লগ আছিলে আৰু এটা কাৰণে ভাল লাগিছে মানে কিবা এটা যে পজিশ্যন ৰ'ল সেইটো কাৰণে বহুত ভাল লাগিছে আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এয়া অঞ্জু দাদা মিঠাই খুৱাম গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰিব একদম নাপাহৰিব তো আকৌ লগ পাইছোঁ এটা ধামাকা ভিডিঅ'ৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ